নমস্কাৰ ৰাইজ, আজি ভিডিঅ'টো স্কিপ নকৰিব। আমাৰ অসমৰ সম্পদ, আমাৰ ভগৱান জুবিন গাৰ্গ আজি 3 মাহ হৈ গ'ল, আমি ন্যায় পোৱা নাই। তাৰ পিছতো আমাৰ গুৱাহাটীত আউট অফ কাণ্ট্ৰিৰ পৰা বহুত ডাঙৰ ছিংগাৰ মাতিছে। পষ্ট মিলন না কি মিলন নাজানো, এইটো পষ্ট মালন নে কি নাজানো নামটো। তো ভাবক আমাৰ অসমত কি চলি আছে। আপোনাৰ লাজ লাগিবলগীয়া কথা এইটো। এতিয়ালৈকে আমি জুবিন গাৰ্গক ন্যায় পোৱা নাই আৰু এইটো কি হৈ আছে। আপোনালোকে চাব যাব, আমাৰ ঘৰৰ ফেমিলি আমিতো নাযাওঁ চাবৰ কাৰণে, চিধা কথা। যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় আমিতো একদম গুৱাহাটী পষ্ট মালন কি চৰ্ট মালন আহিলেও চাব নাযাওঁ। লাজ লাগিবলগীয়া কথা এইটো। ভগৱানৰ নিচিনা মানুহ, অসমৰ সম্পদ, এতিয়ালৈকে ন্যায় পোৱা নাই আৰু অসমত মাতি দিছে ইমান ডাঙৰ ছিংগাৰ। ঠিক আছে, যিমান টকা দি কিনে আপোনালোকে টিকেট কাটি যাব ন, সিমান টকা সেই পইচাখিনি দি ৰৈ ৰৈ বিনালে চিনেমাখন চাই দিয়ক। ঠিক আছে, ভগৱানে দিয়া আমাৰ অসমৰ সম্পদ দিয়া, আমাক গিফ্ট হিচাপে দিয়া চিনেমাখন আমি চাব লাগে। আৰু ইয়াতে আউট অফ কাণ্ট্ৰিৰ পৰা মানুহ আহি কিনে আমাৰ অসমৰ পৰা পইচা লৈ গুচি যাব। আপোনালোকে কেতিয়াবা ভাবিছে জুবিন দাই নিজৰ সপোনৰ ঘৰখন আধৰুৱা কৰি গৈছে। সেই ৰৈ ৰৈ চিনেমাখন যদি আমি নিজৰ পইচা দি চাই দিম, যাতে গৰিমা বৌয়ে এই ঘৰখন বনাব পাৰিব। আৰু কোনে মাতিছে, কোন মানুহে মাতিছে? মই সুধি আছোঁ, কোন মানুহে মাতিছে? বাহিৰৰ পৰা ছিংগাৰ। অসমৰ পৰিস্থিতি মই কৈ এটা কথা কওঁ, মাতা বেয়া পোৱা নাই, কিন্তু পৰিস্থিতি চাই কিনে মাতিব লাগে। অসমৰ পৰিস্থিতি, অসমৰ 3.5 কোটি মানুহৰ অন্তৰত এতিয়াও জুই জ্বলি আছে, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। আৰু তাৰ উপৰি মাতি দিছে আউট অফ কাণ্ট্ৰিৰ পৰা পষ্ট মালনক। কি অসমত কি হৈ আছে ভগৱান, কি হ'ব আৰু অসমত। বিদ্যা কৈছোঁ, কেতিয়া বেয়া খং উঠে, ফালি দিব মন যায় এইবিলাক মানুহক। ঠিক আছে, কেনেকুৱা নিষ্ঠুৰ মানুহ হ'ব পাৰে আমাৰ অসমৰ মানুহ। জুবিন দা অসমৰ সম্পদ হয়, চিঞৰি কম। আজি 3 মাহ হৈ গ'ল, আমি ন্যায় পোৱা নাই। আৰু যোন তাৰিখত এই ছিংগাৰজনক মাতিছে সেই তাৰিখত আমাৰ জুবিন দাৰ চাৰ্জশ্বিটখন দিব। ঠিক আছে, যেতিয়ালৈকে আমি ভাল ৰিজাল্ট নাপাওঁ তেতিয়ালৈকে মই অসমবাসী ৰাইজক অনুৰোধ জনাব বিচাৰোঁ, যাতে চিনেমাখন চাবৰ কাৰণে, চিনেমা নহয়, এই ছিংগাৰজনক চাবৰ কাৰণে কোনো নাযায়। মই অসমবাসী ৰাইজক মোৰ বিনতি অনুৰোধ জনাইছোঁ, যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে সেই ছিংগাৰজনক চাবৰ কাৰণে কোনো নাযায়। যাতে ভগৱানৰ নিচিনা মানুহ এটা যদি ন্যায় পোৱা নাই আৰু আমি ইয়াতে ফূৰ্তি কৰিব যাম। অসমৰ মানুহ ফূৰ্তি কৰিব নিবিচাৰে, অসমৰ মানুহ জুবিন গাৰ্গৰ ন্যায় বিচাৰে। গাইজ, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অসমৰ প্ৰত্যেকটো মানুহে এই ছিংগাৰজনক চাব নাযায় যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। জয় জুবিন দা।